নমস্কাৰ, ওয়েলকাম টু এছএমইছ হেল্থ টক। বন্ধুসকল, কেঞ্চাৰ শব্দটো এনেকুৱা এটা শব্দ যিটো শব্দ আজিৰ তাৰিখতো শুনাৰ লগে লগে আমি প্ৰতিজন মানুহে এবাৰ হ'লে ভয় খাওঁ, বা কেঞ্চাৰ যি বেমাৰ সেই বেমাৰৰ কথাটো আমি শুনিলে আমাৰ মনত এবাৰো যদি কেঞ্চাৰৰ যি বেমাৰ সেই বেমাৰৰ কথা আহে তেতিয়াহ'লে আমি মৃত্যুৰ কথা এবাৰো হ'লে চিন্তা কৰোঁ। কিন্তু আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক ভয় নেদেখুৱাওঁ, খুব এটা ভাল খবৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। সেইটো হৈছে যে রাশিয়া আবিষ্কার করেছে একটা ক্যান্সারের ভ্যাকসিন। মারণ রোগ ক্যান্সারের আনসার কি তবে সত্যিই পাওয়া গেল? রাশিয়ার নতুন গবেষণায় অন্তত খানিকটা হলেও আশার আলো দেখছে চিকিৎসক থেকে বিজ্ঞানীদের একাংশ। রাশিয়ার একদল গবেষক মিলে তৈরি করেছেন ক্যান্সারের ভ্যাকসিন। ক্যান্সারের টিকা আবিষ্কারের ঘোষণা রাশিয়ার। নতুন বছর থেকে ক্যান্সার আক্রান্তদের টিকা দেবে পুতিনের দেশ, একেবারে নিখরচায়। President Vladimir Putin has made a big claim. He says that Russian scientists are close to the goal, that they're creating vaccines for cancer. Now, Russia has announced a groundbreaking development in cancer treatment with the creation of an mRNA-based vaccine designed to treat cancer patients. মাত্ৰ কিছুদিন আগত ৰাছিয়াই এইটো কথা প্ৰকাশ কৰিছে যে তেখেতসকলে এটা কেঞ্চাৰৰ ভ্যাকচিন আৱিষ্কাৰ কৰিছে, আৰু এই ভ্যাকচিনটো এনেকুৱা এটা ভ্যাকচিন হয় যিটো ভ্যাকচিন এজন কেঞ্চাৰ ৰোগীৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিলে কেঞ্চাৰটো সেইজন ৰোগীৰ পৰা সম্পূৰ্ণ ভাল হৈ যাব, লগতে পৰৱৰ্তী সময়ত যাতে ৰোগীৰ সেই কেঞ্চাৰটো ঘূৰি নাহে সেই ব্যৱস্থাটো হৈ যাব। গতিকে এইটো এটা খুবেই ভাল খবৰ, আৰু এইটোক লৈ আজি মই ভিডিঅ'টো বনাবলৈ ওলাইছোঁ। বহুখিনি কথা আপোনালোকৰ লগত আলোচনা কৰিম। ভিডিঅ'টো অলপমান দীঘল হ'ব পাৰে, আপোনালোকে অলপ ধৈৰ্য ধৰি দেখিব। বিশ্বাস কৰক, এই ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ পিছত আপোনালোকৰ অলপ হ'লেও ভাল লাগিব বা মনত অলপ হ'লেও প্ৰশান্তি লাভ কৰিব। চাওক, ভ্যাকচিনৰ ধাৰণাটো আপোনালোকে জানে যে ভ্যাকচিনটো এনেকুৱা এটা বস্তু হয় যে আমাৰ দেহত ধৰক কিবা এটা বেমাৰৰ ভ্যাকচিন লগোৱা হ'ল, ভ্যাকচিন লগোৱাৰ পিছত যিটো বেমাৰৰ বিৰুদ্ধে ভ্যাকচিনটো লগোৱা হ'ল পৰৱৰ্তী সময়ত সেই বেমাৰটো আৰু আমাৰ দেহত নহয় বা হোৱাৰ সম্ভাৱনা একদম কমি যায়। কিন্তু ৰাছিয়াই আৱিষ্কাৰ কৰা যি কেঞ্চাৰৰ ভ্যাকচিন, সেই ভ্যাকচিনৰ ধাৰণাটো অলপ বেলেগ। তেওঁলোকে দাবী কৰিছে যে এইটো কেঞ্চাৰ সম্পূৰ্ণৰূপে ভাল কৰিব, লগতে কেঞ্চাৰ আৰু সেইজন মানুহৰ দেহত বা মানুহৰ যিজন মানুহে ভ্যাকচিনটো লৈছে সেইজন মানুহৰ কেঞ্চাৰটো ঘূৰি নাহে। চব কেঞ্চাৰৰ ট্ৰিটমেণ্টটো আজিৰ তাৰিখতো বহুত বেছি ব্যয়বহুল হয়, মানে কম খৰচত কেঞ্চাৰৰ ট্ৰিটমেণ্টটো আমি ভাবিবই নোৱাৰোঁ। যেনেকৈ ধৰক কেঞ্চাৰ হ'লে অপাৰেশ্যনৰ জৰিয়তে ভাল কৰিবলৈ চেষ্টা কৰা হয়, ট্ৰিটমেণ্ট কৰিবলৈ যত্ন কৰা হয়, বা কেমোথেৰাপি যেনেকৈ কেমিকেল বা মেডিচিনৰ জৰিয়তে ট্ৰিটমেণ্ট কৰা হয়, আৰু ৰেডিঅ'থেৰাপি আছে যিটো বহুত বেছি জনপ্ৰিয় হয়, যেনেকৈ ধৰক কেঞ্চাৰৰ চেলবোৰ পুৰি পেলোৱা হয়। কিন্তু এইবোৰ কৰাৰ পিছতো কিন্তু কেতিয়াবা চাব যে কেঞ্চাৰটো আকৌ ঘূৰি আহে। আৰু লগতে এই যে ৰেডিয়েশ্যন প্ৰক্ৰিয়া হয়, এই ৰেডিয়েশ্যন দিয়াৰ ফলত কেতিয়াবা কেঞ্চাৰৰ চেলবোৰ মৰাৰ লগতে যি আমাৰ নৰ্মেল চেলবোৰ থাকে বা নৰ্মেল কোষবোৰ থাকে, সেই কোষবোৰ কিন্তু মৰি যোৱাৰ সম্ভাৱনা থাকি যায়। গতিকে এই ট্ৰিটমেণ্টবোৰ আজিৰ তাৰিখতো কিমান এটা কেঞ্চাৰ ৰোগীৰ ক্ষেত্ৰত কিন্তু আশাৰ বতৰা কঢ়িয়াই আনিব পৰা নাই। কিন্তু এই যি ৰাছিয়া আৱিষ্কাৰ কৰা ভ্যাকচিন, সেই ভ্যাকচিনে কিন্তু ইতিমধ্যে মানুহৰ মাজত এটা আশাৰ বতৰা কঢ়িয়াই আনিছে। চাওক, মূল একদম বিষয়টো কেনেকৈ এই ভ্যাকচিনে কাম কৰিব, ভ্যাকচিনটো আচলতে কেনেকুৱা হ'ব, এই বিষয়টো আলোচনা কৰাৰ আগতে মই অলপ থুলমূলকৈ আপোনালোকক কেঞ্চাৰ আচলতে কি সেইটো অলপ বুজাব বিচাৰিছোঁ। চাওক, চেল বা কোষ, আমাৰ যি দেহটো আছে বা আমাৰ বডিটো আছে, আমাৰ বডিটো কোষেৰে গঠিত হয়। এই কোষবোৰ আমি গোটেই জীৱন যে বাচি থকাৰ কাৰণে এই কোষবিলাকৰ বিভাজন হয়, যেনেকৈ এটাৰ পিছত দুটা, পিছলৈ এটা কোষ মৰি যায়, নতুন কোষ জন্ম হয়, নতুন কোষৰ পৰা আৰু কোষ জন্ম হয়, সেই কোষটো মৰি যায়, এনেকৈ লাহে লাহে কোষৰ বিভাজন হৈ গৈ থাকে। কিন্তু যেতিয়া এটা কোষৰ পৰা 10টাৰ পৰা 100টাৰ পৰা 1000টা এনেকৈ কোষবিলাক বিভাজন হয়, এই প্ৰক্ৰিয়াটোক আনকণ্ট্ৰল চেল গ্ৰোথ বুলি কোৱা হয়, যাক আমি সাধাৰণ ভাষাত কেঞ্চাৰ বুলি বুজি পাওঁ। গতিকে ইতিমধ্যে আপোনালোকে বুজি পালে যে কেঞ্চাৰ বেমাৰটো কি। চাওক, এতিয়া আহিছোঁ যে আমাৰ দেহত এটা খুব শক্তিশালী এটা ছিষ্টেম থাকে, যাক আমি ইমিউনিটি ছিষ্টেম বুলি কোৱা হয়, আৰু এই ইমিউনিটি ছিষ্টেমে আমাৰ বডিটোক বা আমাৰ দেহটোক বিভিন্ন ৰোগ বা বেমাৰৰ পৰা বচাই ৰাখে। যদি বাহিৰৰ পৰা কোনো ধৰণৰ বেক্টেৰিয়া বা ভাইৰাছ আমাৰ দেহত আক্ৰমণ কৰে, এইবিলাকক মাৰি পেলোৱাৰ ক্ষেত্ৰত ইমিউনিটি ছিষ্টেমে সদায় ভূমিকা পালন কৰে বা একদম ছিকিউৰিটি ফ'ৰ্চৰ নিচিনা কাম কৰে। যেনেকৈ ধৰক আমাৰ আৰ্মি আছে, আৰ্মিয়ে দেশক যেনেকৈ আমাক বিভিন্ন শত্ৰুৰ পৰা বচাই ৰাখে, ঠিক তেনেকৈ ইমিউনিটি ছিষ্টেমে আমাৰ দেহটোক বিভিন্ন ৰোগ বা বিভিন্ন ভাইৰাছ বেক্টেৰিয়াৰ পৰা বচাই ৰাখে। এতিয়া সাধাৰণভাৱে এটা প্ৰশ্ন আহিব পাৰে, যদি ইমিউনিটি ছিষ্টেম ইমানেই শক্তিশালী হয়
তেতিয়াহ'লে আমাৰ দেহত যি কেঞ্চাৰৰ চেলসমূহ আছে সেই কেঞ্চাৰৰ চেলসমূহক কিয় মাৰিব নোৱাৰে প্ৰশ্নটো সাধাৰণতে আহে আমাৰ মনত কিন্তু চাওক এই যে কেঞ্চাৰটো আছে সেই কেঞ্চাৰটো কিন্তু আমাৰ দেহৰ ভিতৰত থকা এটা বেমাৰ হয় বা দেহৰ ভিতৰৰ এটা শত্ৰু হয় সেইকাৰণে ইমিউনিটি সিস্টেমে এই কেঞ্চাৰ চেলসমূহক নিজৰে মানুহ বা নিজৰে বস্তু বুলি তেওঁলোকে ভাবে সেইকাৰণে কেঞ্চাৰ চেলসমূহক ইমিউনিটি সিস্টেমে খুব বেছি আক্ৰমণ বা তেওঁলোকে এইটোক আঘাত কৰিব নিবিচাৰে আৰু ইয়াৰে পৰাই আহে কেঞ্চাৰ ভেকচিনৰ ধাৰণা ৰাছিয়াই যি কেঞ্চাৰ ভেকচিন আৱিষ্কাৰ কৰিছে সেইটো হৈছে mRNA ভেকচিন ইয়াত এম মানে হৈছে মেছেঞ্জাৰ এই mRNA ভেকচিনে কি কৰে যে আমাৰ যি ইমিউনিটি সিস্টেম আছে সেই ইমিউনিটি সিস্টেমক এলাৰ্ট কৰি দিয়ে যে তোমাৰ দেহত কিছুমান শত্ৰুৱে বাহা লৈছে এই শত্ৰুসমূহক তুমি মাৰি পেলোৱা আৰু লগতে এই যি mRNA আছে mRNA ভেকচিনটোৱে আমাৰ দেহত যে কেঞ্চাৰৰ সেলসমূহ আছে সেই সেলসমূহক ইম্পালচিভ কৰি দিয়ে মানে তেওঁলোকক কৈ দিয়ে যে তোমালোকে নিজৰ ইচ্ছামতে যি কৰিব বিচৰা কৰি থাকা আৰু এইটো কৰাৰ ফলত যে কেঞ্চাৰৰ সেলসমূহ আছে সেই সেলসমূহ জাগি উঠে বা ইম্পালচিভ হৈ পৰে আৰু তেতিয়া লগে লগে এই mRNA ইমিউনিটি সিস্টেমক কৈ দিয়ে যে চোৱা তোমাৰ দেহত এইবোৰ শত্ৰু হয় এইবোৰ শত্ৰু সোনকালে মাৰি পেলোৱা আৰু এনেকে যি ইমিউনিটি সিস্টেম আছে সেই ইমিউনিটি সিস্টেমসমূহে যি কেঞ্চাৰৰ সেলসমূহ আছে ভাল যি কোষ আছে ভাল কোষসমূহৰ পৰা কেঞ্চাৰৰ সেলসমূহক বিচাৰি উলিয়াই গোটেইকেইটাক মাৰি পেলায় চাওক মই কথাবিলাক একদম সাধাৰণভাৱে আপোনালোকক বুজাই দিছোঁ এইটো খুব এটা জটিল প্ৰক্ৰিয়া হয় বুজিবৰ কাৰণে কেৱল মই কিছুমান শব্দ ব্যৱহাৰ কৰিব লগা হৈছে এনেকে লাহে 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 কোষবিলাকক মাৰি পেলায় মানে কেঞ্চাৰৰ যিবিলাক কোষ আছে সেই কোষবিলাকক এই ইমিউনিটি সিস্টেমে মাৰি পেলোৱা হয় চাওক এইটো এই যিটো থেৰাপি হয় বা এইটো যিটো ভেকচিনেট সিস্টেম হয় এই সিস্টেমটো আগতো আছিলে যাক সাধাৰণ ভাষাত ইমিউনোথেৰাপি বুলি কোৱা হয় ইমিউনোথেৰাপি যিটো মাধ্যম বা যি ট্ৰিটমেণ্ট সেই ট্ৰিটমেণ্টটো বহু আগৰে পৰা আছে কিন্তু এই যি ৰাছিয়াই আৱিষ্কাৰ কৰা ভেকচিন সেই ভেকচিনটো হৈছে ইমিউনোথেৰাপিৰে এটা মডাৰ্ণ ভাৰ্চন বুলি ক'ব পাৰি কিন্তু এই মডাৰ্ণ ভাৰ্চনটোৱে আমাৰ মাজত এটা আশাৰ সঞ্চাৰ কৰি লৈ আহিছে আৰু এই ভেকচিনে পৰৱৰ্তী সময়ত এই গোটেই পৃথিৱীৰ পৰা কেঞ্চাৰ নামৰ যি বিভীষিকা সেই বিভীষিকাটো শেষ কৰিব বুলি আমি বিশ্বাস কৰোঁ আৰু অতি সোনকালে আমাৰ ভাৰতবৰ্ষতো এই ভেকচিনটো সুলভ হ'ব ভাৰত চৰকাৰে বিভিন্ন হস্পিটেলসমূহত এই ভেকচিনটো বিনামূলীয়াকৈ দিব বুলি আমি বিশ্বাস কৰোঁ গতিকে ইতিমধ্যে আপোনালোকে বুজি পালে যে ৰাছিয়াই যি ভেকচিন আৱিষ্কাৰ কৰিছে সেই ভেকচিনটো কেনেকৈ কাম কৰিব বন্ধুসকল এই ভিডিঅ'টো আশা কৰোঁ আপোনালোকে চাই ভাল পালে যদিহে ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব কাৰণ এইটো এটা খুবেই এনেকুৱা এটা খবৰ হয় যিটো মানুহৰ মাজত যদি প্ৰচাৰ লাভ নকৰে তেতিয়াহ'লে আচলতে ভাল নালাগিব গতিকে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো কিন্তু আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ এনেকুৱা ভিডিঅ'বোৰ বনোৱাত বহুত কষ্ট হয় যদি আপোনালোকে ছাবস্ক্ৰাইব নকৰে তেতিয়াহ'লে আপোনালোকৰ মাজলৈ ভিডিঅ'বোৰ গৈ নাপায় গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব পৰৱৰ্তী সময়ত আৰু এনেকুৱা ভাল ভাল বিষয় লৈ ভাল ভাল ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ মই আহিম আজিলৈ এইখিনিতে সামৰণি মাৰিছোঁ থেংক ইউ ছ' মাছ